আহিছো এডোখৰ বিশেষ জেগালে আৰু এয়া হল যোৰহাট আৰু আপোনালোকে এয়া দেখিছে মাজুলী ক'ত আছো সকলো জানিবলৈ ভিডিঅটো চাওক তো হেল্ল' গাইজ ওয়েলকাম টু মাই চেনেল জাষ্ট ফৰ ফান আছাম আৰু আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজি ক'ত আছো আপোনালোকে জানে এইফালে কেমেৰাটো অলপ ঘূৰাই দিয়া আজি আচলতে আমি আছো আপোনালোকে দেখিছেনে এখন সপোনৰ দলং যোৰহাট মাজুলী সংযোগী দলঙৰ আচলতে কিমান কাম হৈছে ন আচলতে চাবলৈ আহিছিলো তো আজি আপোনালোকক দেখুৱাম যোৰহাটৰ পৰা সাইডৰ পৰা আচলতে কিমান কাম আগবাঢ়িছে আপোনালোকে দেখিছে পুৰা কাম হৈ আছে তো আপোনালোকে দেখিছে এই তালৈকে আপোনালোকে দেখিছেনে খুঁটা পুৰা কাম চলি আছে আৰু এখন মোৰ কাষতে পুৰা কেৰেঙে পুৰা কাম কৰি আছে আচলতে ঘৰৰ ওচৰত একেবাৰে অহা হোৱা নাছিলে মই লাষ্ট যেতিয়া আহিছিলোঁ কেইটামানহে খুঁটা হৈ আছিলে এতিয়া মানে দেখিয়ে আচৰিত হৈ গৈছোঁ ইমানখিনি কাম হ'ল আৰু আজি আমি ডাইৰেক্ট একদম বাইক লৈ মাজুলী ওচৰলৈকে যামগৈ অকণমানহে থাকিবগৈ চাগে তো আপোনালোকক কেতিয়া তেতিয়াহ'লে বাইকৰ ওচৰলৈ আহিলোৱে আৰু আমি এতিয়া বাইক লৈ পেলাই একেবাৰে দলঙৰ কাষে কাষে একদম পুৰা মাজুলী কাষলৈকে যাম আৰু আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাম আৰু এইফালে এখন ধুনীয়া ৰিজৰ্টো বনাইছে বুলি এইখিনিতে গেট লগাই থৈছে তো আমি এইফালে এতিয়া বাইক লৈ আহি আছোঁ আপোনালোকে দেখিছেনে একদম দলংখনৰ কাষে কাষে যোনখন ৰিজৰ্ট আচলতে বনাইছে ৰিজৰ্টখনৰ কাৰণে এটা ৰাস্তা উলিয়াই দিছে আৰু আপোনালোকে সেই কাষে কাষে যেতিয়া গৈ থাকিব ন তেতিয়া আপোনালোকে এইটো ভিউ পাব আপোনালোকে দেখিছেনে পুৰা দলঙৰ খুঁটা যিমান দূৰ আপোনালোকৰ চকু যায় মই অকণমান জুম কৰি দিছোঁ আপোনালোকে দেখিব কেৱল খুঁটা আৰু আমি তালৈকে গৈ আছোঁ আৰু আজি আমাৰ প্লেনটো হ'ল যে আমি একেবাৰে মাজুলী বেছি দূৰ নাই আৰু ওচৰতে মাজুলী আছে তো একদম মাজুলী একদম কিমান ওচৰলৈ যাব পৰা আচলতে সেইটোকে যত্ন কৰিম আৰু একেবাৰে নৈ পাৰত গৈ পেলাই ভিডিঅ'টো শেষ কৰিম তো ভিডিঅ'টো চাই থাকক তো আপোনালোকে দেখিছেনে ভিউটো কাষত দলং আৰু এয়া এখন সেউজীয়া পথাৰ মাজে মাজে আমি গৈ আছোঁ আৰু ওৱান অফ দ্য বেষ্ট পিকনিক স্পট অফ যোৰহাট বুলি ক'ব পাৰি 2024ৰ কাৰণে তো আপোনালোকে যদি কোনোবাই পিকনিক প্লেন কৰি আছে তো ইয়ালৈ আহিব পাৰে আৰু যোৰহাট মাজুলী দলং চাব পাৰে লগতে এই ধুনীয়া পৰিৱেশটো এনজয় কৰিব পাৰে আৰু আমি আগলৈ গৈ আছোঁ আৰু যত্ন কৰিম যাতে আমি গৈ একদম নৈৰ পাৰত ভিডিঅ'টো শেষ কৰিবগৈ পাৰোঁ একদম মানে মাজুলীৰ কাষতে তো ব'লক আমি গৈ থাকোঁ আগলৈ আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি লাগিছে আপোনালোকে জানেনে এই দলঙৰ যিখিনি খুঁটা আপোনালোকে দেখিছে খুঁটাখিনি আচলতে শেষ হৈ যোৱা নাই আমি প্ৰায় 1.5-2 কিলোমিটাৰ আহিলোঁ আৰু আপোনালোকে দেখিছে আগলৈও আমি যিমান দূৰলৈকে আমাৰ চকু গৈছে অকল খুঁটা দেখি আছোঁ আৰু লাষ্ট মই যোনটো দলঙৰ ভিডিঅ' দিছিলোঁ আচলতে এইখিনিলৈকে আহিব পাৰিছিলোঁ আপোনালোকে ভিডিঅ'টো যোনে যোনে চাইছে তাত আপোনালোকে দেখিছিলে আমি আহি এইখিনিতে ৰৈ গৈছিলোঁ কাৰণ সেইবাৰ পানী আছিলে আৰু এইবাৰ আকৌ আপোনালোকে দেখিছিলে ৰিজৰ্টখনৰ বাবে এটা ধুনীয়াকৈ ৰাস্তা কাষেদি বনাই দিছে আৰু এইফালে দলঙৰ কামৰ কাৰণেও ৰাস্তা আছে তো এইফালে যদি আপোনালোকে পিকনিক খাবলৈ আহে তো পিকনিকৰ কাৰণেও ৰাস্তা আছে তো এয়া অনুভৱ গ'লেই কেনেকুৱা লাগিছে অনুভৱ একেবাৰে বঢ়িয়া তো আগলৈ যাম আৰু আমি আচলতে এতিয়া অনুভৱে আপোনালোকক দেখাব ৰাস্তা অৱস্থা কি হৈ আছে তো আপোনালোকে চব কেনেকৈ আচলতে আমি আহিছোঁ ৰাস্তাটো যিহেতু বনাই আছে কমপ্লিট এতিয়ালৈকে ৰাস্তাটো ৰেডি হোৱা নাই তো অনুভৱ অলপ ৰাস্তাটো দেখাই দিয়ে আমি আচলতে কেনেকৈ আহিছোঁ আজি তো আপোনালোকে এটা ইণ্টাৰেষ্টিং বস্তু চাব নি আমি আহি পাই গ'লোহি একদম এণ্ড পইণ্ট য'ত আচলতে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম চলি আছে আৰু আপোনালোকে চাওক এয়া হৈ গ'ল এয়া খুঁটা হৈ গ'ল যোৰহাটৰ আৰু ঠিক সেয়া আপোনালোকে দেখিছেনে সেইখিনি হৈ গ'ল মাজুলী আৰু আপোনালোকে দেখিছেনে সেইখন এখন ফেৰী গৈ আছে এইফালেও এখন ফেৰী গৈ আছে আপোনালোকে দেখিছে আৰু এইফালেও এখন ফেৰী গৈ আছে আৰু 2টা বা 3টা খুঁটা যদি হৈ যাবলৈ হয় মানে খুঁটা প্ৰায় কমপ্লিট হৈ যাব আৰু আপোনালোকে দেখিছে এয়াই আচলতে দেখিলে আপোনালোকে গম পাব এয়া খুঁটা যোৰহাটৰ আৰু ইফালে আপুনি দেখিছেনে এয়া হৈ গ'ল মাজুলীৰ কেতিয়াবা মই যেতিয়া মাজুলীৰ পৰা যোৰহাট আহিম তেতিয়া আপোনালোকক ফেৰীয়ে দেখাম আচলতে মাজৰ গেপটো কিমান অকণমানি আৰু আকৌ এবাৰ কৈছোঁ কোনোবাই যদি ভাবি আছে যোৰহাটৰ বা ওচৰ পাজৰ কোনোবাই যদি পিকনিকৰ প্লেনিং কৰি আছে নতুন বছৰ তো এই জেগাটো মোৰ মতে বেষ্ট হ'ব আপোনালোকে চাওক কিমান এটা ধুনীয়া জেগা এখন বিশেষ দলং আৰু দলঙৰ পাৰত এখন ধুনীয়া এটা ৰিজৰ্ট বনি আছে তো কি বুলি কওঁ বাৰু দেখিয়ে আচলতে ভাল লাগি গৈছে ইমান
সোনকালে যে দলংখন হৈছে তো সেইটো দেখিয়ে ভাল লাগিছে আজি ভিডিঅ'টো ইমানেই আছিলে আৰু আহি পেলাই মাজুলী যোৰহাট দলংখন আচলতে চালোহি কিমান কাম আগবাঢ়িছে আৰু আপোনালোককো দেখালো আৰু সঁচাই ভাল লাগিছে আচলতে ইমান সোনকালে যে কামবোৰ হৈ আছে খুঁটা প্ৰায় গোটেইকেইটা খুঁটাৰ কাম আৰম্ভ হৈ গৈছে মাজত 2টা বা 3টা খুঁটা আছে তো আৰু আশা কৰিছোঁ যাতে দলংখন সোনকালে হওক আৰু আমি এই দলঙৰ ওপৰেদিয়ে যোৰহাটৰ পৰা মাজুলীলৈ যাব পাৰোঁ তো ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ইমান সময়লৈকে চাই থকাৰ বাবে ধন্যবাদ এটা নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ আহিছোঁ